ঠগি দিলে ৰাইজ, ঠগি দিলে। নমস্কাৰ হ'ব। জেগাত বহাৰ পিছতো ডাইৰেক্ট কেৰাহী পাতিব নোৱাৰি। ব্ৰেকফাষ্ট কিবা এটা কৰি ল'ব পাৰিলে ভাল আৰু। একদম ধুনীয়াকৈ গোলকৈ বহি দিছোঁ, ব্ৰেড, জেলি আৰু কণী। পিকনিক বুলিলেই খানা, আৰু খানা মানে খোৱা, গতিকে খাবতো লাগিবই। এইটো আৰম্ভণি হৈছেহে, পিছত আৰু কি আহে ঠিক নাই। কৈছোঁ নহয়, সৰু বাজেটত দগৰা খানা এটা খাবলৈ আহিছোঁ, একদম দগৰাই খানাটো পৰিছে। চবেই নিজৰ কণী খাই আছে। ব্ৰেকফাষ্ট কৰি উঠি পাহৰিয়ে গৈছিলোঁ, আমি যে চব কাম কৰিব লাগে। এইভাগে হৈছে আচল বস্তু, আচল মানে মাংস আকৌ। যিদৰে তুমি অবিহনে মই আধৰুৱা, ঠিক সেইদৰে মাংস অবিহনে পিকনিক আধৰুৱা। তাতে যদি ব্ৰইলাৰ, খাবা আৰু। আলু কটাই আলু কাটিছে, পিঁয়াজ কটাই পিঁয়াজ কাটিছে, এটাই আকৌ এইবোৰ আইটেম ক'ৰ পৰা আহিলে? বাজেটত নোহোৱা খানাও আছে মানে গাইজ। যি পাইছোঁ চব পটাপট ভৰাই গৈছোঁ, পেটহে সোমোৱাই গ'লেই হ'ল। সেইবোৰ খাওঁতে 1 বাজি পাৰ হ'ল। চেচেই জুই জ্বলাইছোহে, ৰ'ব পিছে ভাত আজি কেইটাত হয় ঠিক নাই। এটাই আকৌ সৌৱা শলাত মাংস ভৰাই আছে, উৰিবহে। ক'ৰ পৰা কোনে কি উঠাই লৈ আহিছে নাজানো আৰু, মুঠতে সোমোৱালৈকে ভৰাই আছোঁ। বাৰু অৱশেষত পিঁয়াজ কেৰাহীত পৰিল। আজিও মাংস নপৰিল গাইজ, মাংসটো কাইলৈহে পৰিব আৰু। মাংসই ভাতে কাইলৈ আহি আছোঁ।